ষ্টৰি টেলিং এটা দি দিয়া সাধু কথা কোৱা আহে এটা যে তোমালোকে স্পিৰিটত বিশ্বাস কৰা নে মই ষ্টৰি এটা ক'ম হা যদি বিশ্বাস কৰা মই আগতে স্পিৰিট টেলিং ইমান বিশ্বাস নকৰিছিলোঁ হা ঠিক আছে দেয়াৰ ইন চাম ইনচিডেণ্টছ ইন মাই লাইফ য'ত মানে আই হেভ এক্সপিৰিয়েঞ্চ মানে অলপমান পেৰানৰ্মেল এক্টিভিটিজ কিছুমান মানে মাল্টিপল কেছেছ আছে য'ত আজি এটা কেছ মই শ্বেয়াৰ কৰিম তোমালোকৰ লগত এবাৰ কি হৈছিল ন আমি ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ আমি এটা ৰুম লৈছিলোঁ হা আম্বাৰী পিনে ৰুম এটা লৈছিলোঁ আমি PWD কৰি আছিলোঁ যোনটো ঘৰ আমি লৈছোঁ ইট ৱাজ আ ভেৰি গুড হাউচ ফৰ আ ভেৰি ল' প্ৰাইচ দেই 15 ডেজ আছিল হা টোটেল ইণ্টাৰ্ণশ্বিপটো আমাৰ কি হ'ল যে আমাৰ ধৰা এখন মেইন দৰ্জা আছে মানে মেইন দৰ্জাৰ ছাইডতে কিটচেনটো আছে মৌ আছে তাতে বহুত জেগাটোত অলপ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয় মানে সেইটো বস্তুটো ভিতৰত মানে ঘৰটো অলপমান একদম আন্ধাৰ লাইট চাইট নপৰে মানে এদিন মানে ধৰি লোৱা আমি পৰহিলৈ যাম আৰু তাৰ দুদিন আগত আমি কিটচেনত ভাত বনাই আছোঁ আমাৰ মানে কেনেকুৱা আছিলে পালবোৰ ডিষ্ট্ৰিবিউটেড আছিলে কি মই ভাতটো বনাই দিম জোল বনাই দিবা কোনোবাই এইটো বনাই দিবা কোনোবাই সেইটো বনাই দিবা ভাতটো বনাই আছে আৰু মই গৈছোঁ ঠিক আছে মই গৈ পেলাই কৈছোঁ এই ব্ৰ' কি বনাই আছে আজি এনেই তাক পিঠিতে মাৰি পেলাই কৈছোঁ আৰু তাৰপিছত মই মেইন দৰ্জাখন দেখিছোঁ হা মেইন দৰ্জাখন আছিল খোলা ঠিক আছে খোলা আছিলে মেইন দৰ্জাখন মই এনেকৈ অলপ কৈছোঁ কোনে মেইন দৰ্জাখন ইহঁতে মানে চিগাৰেট টিগাৰেট খায় ন চ' সেইটো কাৰণে কি হয় তাতে মেইন দৰ্জাখন খুলি বাহিৰত খায় ৰুমৰ ভিতৰত খালে দিগদাৰ হ'ব ন তাতে বাহিৰত যায় স্ম'ক কৰে আৰু আহি যায় আহোঁতে মানে মেইন দৰ্জাখন খুলি থৈ আহে মই মেইন দৰ্জাখন ক'লে এখন কোনে খুলিছে বুলি কৈ মাৰি দিলোঁ মেইন দৰ্জাখন দেই নেক্সট মোৰ লগৰ এটাই কাৰীটো বনাবলৈ গৈছে গৈ পেলাই সিও ছেইম বস্তুটোৱে ক'লে আৰে ভাই কোনে বাহিৰত যায় দৰ্জাখন খুলি থৈ যায়নো দৰ্জাখনতো মই মাৰি আহিছোঁ আমি দুটাই লগালগ ওলাই গ'লোঁ মানে বাহিৰলৈ হা ঐ তই কি কৈছ দৰ্জাচোন মই মাৰিছোৱে সি ক'লে সেই দৰ্জা খোলা আছে বোলে দৰ্জা হুক মাৰা নাই মানে হুক খোলা আছে কমপ্লিট মোৰ তেতিয়া অলপমান ডাউট হ'ল হা মই মানে ভাবিলোঁ কি মইতো এই জাষ্ট মাৰিছোঁ 2 মিনিট আগত দৰ্জা মাৰিছোঁ যিহেতু আমি ইমান ভূত চুতলৈ বিশ্বাস নকৰোঁ ন আমি কেইটাই আমি ভাবিছোঁ তই ফাল্টু কৰি আছ ন তই ভয় খুৱাব গৈছ আমাক যোৱা 2 দিন আগত এনেকৈ কৈছে সি কৈছে নাই ব্ৰ' মই কিয় ভয় খুৱাম আৰু মই দৰ্জা খুলি হুক খুলি কিয় ভয় খুৱাম মই আৰু বেছি বেয়াকৈ ভয় খুৱাম ন তহঁতক সি এনেকৈ কৈছে মই কৈছোঁ তই খুলিছ চাগে এতিয়া কৈছে নাই মই খোলা নাই ব্ৰ' তই আগৰ পৰাই খোলা আছে তেতিয়া আমাৰ অলপমান মানে টেনশ্যন বিল্ড হয় আৰু হা আমি গোটেইকেইটা একেলগে ভাত চাত খালোঁ আৰু সেইদিনা ৰাতি ডিছকাছ কৰিছোঁ অলপমান কি আচ্ছা নেক্সট দিনা আমি হেৰি যাব আছে আমি মানে মই গাড়ীখন লৈ পেলাই আমি ক'ত ওলাই যাম আৰু ফুৰিবলৈ গুৱাহাটীতে এইপিনে আৰু অলপমান বেলিভিউ চেলিভিউ পিনে লগৰকেইটা আমি ত' সেইদিনা নেক্সট দিনা যাম সেইদিনা ৰাতিটো মানে ঘটনা হৈছে হা তাৰপিছত মই ক'লোঁ কি তাৰপিছত আমি যিহেতু বিশ্বাস নকৰোঁ আমি কথা কৈছোঁ তই আজি ভাল প্ৰেংক কৰিলি খোৱা টাইমতো আমি এইটো কথা কৈছোঁ তই আজি ভাল প্ৰেংক কৰিলি দেই বুলি কৈছোঁ সি চিৰিয়াছলি কৈছে মানে সি মানে চিৰিয়াছ হৈ গ'ল অলপমান সি কৈছে আৰে ভাই মই দৰ্জা খোলা নাই মানে খোলা নাই মই দাইলটো বনাবলৈ গৈছোঁ তেতিয়া দৰ্জা হুকখন খোলা আছে সেই তেতিয়াৰ পৰাই আমাৰ ছেকেণ্ড ডাউটটো হ'ল মানে তেতিয়া মোৰ কি এনেকৈতো দৰ্জা 2 মিনিটৰ আগত মাৰিছোঁ কেনে খোলা থাকিব পাৰে সেইবিলাক হ'ল শুলোঁ আমি মৰ্ণিং আমি অ'কে দৰ্জা মাৰি দিলোঁ হা সি কাৰী চাৰী বনালে ভাত চাত খালে আমি খোৱাৰ আগত দৰ্জা মই মাৰি দিলোঁ ঠিক আছে মাৰি পেলাই আমি শুই গ'লোঁ দুটা ৰুমত যিহেতু আমাৰ মৰ্ণিং যাবলৈ আছিলে মৰ্ণিং আমি 8টামানতে উঠিম 7টা 7:30 8টামানতে আমি ওলাই যাম ফুৰিম মেলিম গোটেই দিনটো আৰু আহি যাম আৰু নেক্সট দিনাটো আমি ঘৰে যাম আৰু ত' মই উঠিছোঁ 7:30 মানত উঠিছোঁ আৰু মৰ্ণিং 7:30 ডাৱৰীয়া হৈ আছে আৰু ত' মই খুলিছোঁ মানে আমাৰ কি হয় ন মেইন দৰ্জাখনৰ ছাইডতে লেফ্ট ছাইডে কিটচেনটো আছে আৰু ৰাইট ছাইডে বাথৰুম এটা আছে মানে ফাৰ্ষ্ট বাথৰুমটো মই গৈছোঁ মইতো দৰ্জা হুক খোলা দেখিছোঁ আকৌ ছেইম একজেক্ট আকৌ খোলা আছে এতিয়া মই আৰু বিং মাই চেল্ফ মইতো ভাবিছোঁ ভাই কোনোবা চাগে উঠিলে মৰ্ণিং স্ম'ক টক কৰিবলৈ গ'ল চাহ তাহ খাবলৈ গ'ল গৈ পেলাই আমাৰ দৰ্জাখন খুলি থৈ আকৌ পাহৰি গ'ল মই কথা বাদ দিলোঁ তেতিয়া বাদ দিয়াৰ পিছত মই বাথৰুম গ'লোঁ ফ্ৰেছ হ'লোঁ চবেই উঠিলে মেলিলে মই তেতিয়া কথাটো ওলোৱা নাই আৰু মই পাহৰি গ'লোঁ বিকজ আমি ফুৰিব যাব আছে এক্সাইটেড হৈ আছোঁ ন আমি পাহৰি গ'লোঁ তেতিয়া তাৰপিছত ফুৰি মেলি আহিলোঁ হা ভালকৈ ফুৰিলোঁ মেলি ইভিনিং আহি পাইছোঁ আৰু আমি ঠিক আছে ইভিনিং আহি পোৱাৰ পিছত ন কি হ'ল মোৰ এতিয়াও গুজবামছে আহি গৈছে ডেম কওঁতেও ইভিনিং আমি আহি পালোঁ আহি পোৱাৰ পিছত ন মই এনেই কথাটো উলিয়ালোঁ তই আজি কোনে দৰ্জা খুলিছিলে মোক কোৱাচোন দৰ্জাখন মাৰি কিয় নথয় গোটেই মৌ সোমাই হুকটো মাৰি নথলে বা হাৱাত মানে খোল খাই যায় দৰ্জাখন আজি মই মাৰা নাই দিয়া কোনো আজি ওলোৱাই নাই আমি তাৰপিছত চবকে এটা এটাক মই পাৰ্চনেলি সুধিলোঁ তই কেইটা উঠিছ কি কৈছে মইতো 8:30 উঠিছোঁ কোনোবা 8 উঠিছে মানে ইট ৱাজ লাইক কি ময়ে অনলি 7:30 উঠিছোঁ ফাৰ্ষ্ট ময়ে উঠিছোঁ তাৰ আগত কোনো উঠা নাই মই ভাবিছিলোঁ কোনোবা আগতে উঠি পেলাই দৰ্জা চৰ্জা খুলি হেৰি কৰিব গৈছে দিছ ইজ দ্য থাৰ্ড থিং এণ্ড দ্য ফাইনেল থিং মোৰ উইয়াৰ্ড লাগিলে হা যে সেইদিনাও ৰাতি ভাত খাওঁতে দৰ্জাখন মাৰিছিলে
আকৌ নামাৰা হৈ গ'ল তোমালোকৰ চি দ্য থিং ইজ ইটছ নট লাইক কি মই কাৰোবাক ভূত দেখি গৈছোঁ বা তেনেকুৱা নহয় মানে ইট ৱাজ আ ভেৰি উইয়াৰ্ড থিং মানে ঠিক আছে আই ৱাজ লাইক কি অ'কে দৰ্জাখন ইও মাৰা নাই সেইদিনাও ইছ্যু হৈছে এনেকুৱা আজিও এনেকুৱা ইছ্যু হৈছে আকৌ যোৱা দুদিন আগত আমাৰ দেন মই চবকে বহালোঁ হা কৈছোঁ চা ব্ৰ মই সঁচাকৈ ফাল্টু কৰা নাই সেইদিনাও দৰ্জা খোলা আছিলে আজিও দৰ্জা খোলা আছে দে ইজ ছামথিং ৰং হিয়াৰ নহ'লে ইমান সহজ নহয় পেৰানৰ্মেল এক্টিভিটিজৰ ওপৰত য়েছ ব্ৰ পেৰানৰ্মেল এক্টিভিটিজ তাৰ ষ্টৰি এটা কৈ আছোঁ মই চ' মই তেতিয়া আমাৰ অলপমান ছিৰিয়াছ হ'লোঁ হা তেতিয়া আমি জমনি কৰা নাই আৰু তেতিয়া বিকজ তেতিয়া কি হ'ল ন বাকীবোৰ লগৰেও মানে কিছুমান এক্টিভিটিজ ক'ব এই চোৱা এতিয়া কি হয় ন আমি ধৰি লোৱা ইয়াতে আছোঁ এতিয়া মোৰ পটককৈ পিছপিনে যদি মই কাৰোবাক ফিল কৰোঁ ন বা লেফ্ট ছাইডে যদি কাৰোবাক ফিল কৰোঁ মই পটককৈ চকুটো যাব কিন্তু যিহেতু মই কাকো নেদেখিম বা একো নকৰিম মইতো বাদ দি দিম ৰাইট সেনেকুৱা কিছুমান ইনচিডেণ্টছ মোৰ লগৰবিলাকৰ লগত হৈ আছে এতিয়া তাহাঁতে কিমান সঁচা কৈছে মই নাজানো সেই কথাটো তেতিয়া লাষ্ট দিনা ওলাইছে কৈছে মই এনেকৈ কেতিয়াবা ফিল কৰোঁ বাট মোৰ লগৰ এটাই সপোনো বহুত বেয়া দেখিছে দেই তাতে সেই ঘৰটোত শুই পেলাই বহুত বেয়া সপোন দেখিছে নেক্সট দিনা সি ধূপ চুপ আনি পেলাই মানে হেৰি কৰি লৈছে আমি সুধিছিলোঁ কি হ'ল কৈছে নহয় মোৰ ধূপ চুপ আনি পেলাই মই বেয়া সপোন দেখিছোঁ সেইকাৰণে ধূপটো জ্বলাই দিছোঁ আৰু এনেই আমি সেই পাত্তা দিয়া নাই আৰু আমিতো সেইবিলাক নাই ন আমাৰ একো কেছ নাই সেইবিলাকত ইণ্টাৰ্ণশ্বিপ কৰিব আহিছোঁ ফুৰিব আহিছোঁ তো সেইবিলাক হোৱাৰ মেলাৰ পিছত মেইন পাৰ্ট ইজ হিয়াৰ নাও ডিছকাছ কৰিলোঁ ৰাতিটো উইণ্ডোৰ ছাইডত পটককৈ কোনোবা পাৰ হৈ যোৱা দেখিছে উইণ্ডোৰ ছাইডত হা পটককৈ কোনোবা পাৰ হৈ গৈছে ইটো লগৰটো কোন চিঞৰি দিলে ন ৰাইট ছাইডে ই কোন বুলি তে আমি গ'লোঁ মেলিলোঁ কোনো নাই চবেই অলপমান তেতিয়া আমি ফিল কৰিছোঁ অ'কে দেৰ মাইট বি ছামথিং ৰং হিয়াৰ মানে মোৰ এনেকুৱা আমাৰ চবৰে ফিল হৈছে আৰু ঠিক আছে নেক্সট দিনা আমি যামেই ঠিক আছে আজি ইভিনিং ফুৰি মেলি আহিলোঁ নেক্সট দিনা আমি যামেই চ' ইমান ইছ্যু নাই একো আৰু হ'লেও ৰাতিটো তাতে শুইছোঁ আমি ন অলপতো ভয় থাকিবই তাৰপিছত ন কি হ'ল ৰাতিটো শুলোঁ দৰ্জা মাৰি লৈছোঁ হা দৰ্জা মাৰি লৈছোঁ বঢ়িয়াকৈ শুলোঁ মৰ্ণিং উঠিলোঁ চবৰে ধৰি লওক কাৰোবাৰ 12টাত চবে মানে বেলেগ এটা তিনিচুকীয়াত থাকে এজন যোৰহাটত থাকে এজন তোমাৰ শিৱসাগৰত থাকে তেনেকুৱা আছিলে আমাৰ চবৰে বাছৰ টাইমিংছ বেলেগ ট্ৰেইন টাইমিংছ বেলেগ মই মোৰ যোনটো তুলি চুলি আনিছিলোঁ ঘৰৰ পৰা থাকিবলৈ তাহাঁতৰ লগত মই গাড়ী লৈ পেলাই উঠাই আনি গ'লোঁ আৰু ঠিক আছে তাৰপিছত কি হ'ল ন যোৰহাটৰ লগৰটো গ'ল দেৰগাঁও লগৰটো গ'ল তিনিচুকীয়াৰ লগৰটোৰ ট্ৰেইনখন ইভিনিং 4টা বজাত আছিলে ঠিক আছে 4টা বজাত আছিলে মই ভাবিলোঁ ঠিক আছে মই যিহেতু গুৱাহাটীতে থাকোঁ সিটো অকলে থাকিব ৰুমত অভিনাশ আছিল তাৰ নাম সি তিনিচুকীয়াত থাকে অভিনাশে ক'লে যে ঐ ব্ৰ তুমি আহিবাচোন মানে চব গুচি গ'ল আৰু দেই চবেই পেকিং চেকিং কৰি গুচি গ'ল মই আছোঁ মোৰ গাড়ীখন আছে আৰু সি আছে এতিয়া ঘৰটোতো আমি এৰি দিব নোৱাৰোঁ চাবি তাবি দি আহিব লাগিব সেইটো কাৰণে মই কৈছোঁ অভিনাশ তুমি যোৱা টাইমত অ'নাৰক চাবিটো দি আহি যাবা হৈ গ'ল এজ চিম্পল এজ দেট তুমি উবাৰ এখন কৰি ল'বা কৈছে ঠিক আছে কিন্তু ব্ৰ তুমি আহিবাচোন ঘূৰি পেলাই আকৌ প্লিজ আহিবা দেই এনেই মই অকলে বৰ হৈ যাম ন মই কি কৰিম মানে ধৰি লোৱা আমি 11টা বজাতে চব খালী মানে ময়ো 11টা বজাত আৰু দেউতাৰ লগত মানে লাঞ্চ কৰিম বুলি ময়ো ভাবিলোঁ যে ময়ো তুলি চুলি সোমাই গাড়ী চাড়ী আছে মোৰ লগতে ৰাখি দিওঁ মই মানে মনে ভাবিছোঁ হা কি মানে চোৱা এতিয়া লগৰ এটাক তুমি কি বুলি ক'বা তুমি ন' বুলি কৈ দিব নোৱাৰাতো তুমি সি আহিব দিছে তোমাক গাড়ীখন মই আৰু ভাবিলোঁ যে ক'ত মই আকৌ তুলি থ'ম মোৰ ঘৰত ভাত খাম আকৌ আহিম মই ভাবিলোঁ কি নাযাওঁ আৰু হ'ব ই বুজি পাব তাৰপিছত কি হ'ল মই গাড়ী ল'লোঁ 12টা মানত মই গাড়ীত তুলি চুলি উঠালোঁ উঠাই পেলাই মই গুচি গ'লোঁ ঘৰলৈ আমবাৰীটো ভেটাপাৰা ধৰি লোৱা ডিষ্টেঞ্চ চাই ল'ব পৰা কিমান হয় বেছি নহয় এতিয়া চাবা মই মোৰ পাৰ্টটো কৈ দিছোঁ মই গ'লোঁ লাঞ্চ কৰিলোঁ 3:15 মানত মই শুলোঁ কমপ্লিট শুই গ'লোঁ ফোন ছাইডত আছে মোৰ মই শুই গ'লোঁ 5:15 মই উঠিছোঁ হা লেফ্ট ছাইডে চাইছোঁ 15টা নে 10টা মিছ কল মোৰ বিশ্বজিতৰ 10টা মিছ কল বিশ্বজিতৰ 2টা মিছ কল আৰু তাৰ 3টা নে 4টা মিছ কল আছিলে টোটেল 10টামান হ'ব আৰু মিছ কল মোৰতো ভয় লাগি গৈছে অফক'ৰ্ছ সেইটো ক্লিক আহি গৈছে মানে ভাই কিবা হ'ল নেকি মই বিশ্বজিতক ফোন কৰিলোঁ তাৰ ফোন লগা নাই ফাৰ্ষ্টত অভিনাশৰ ফোন লগা নাই বিশ্বজিতক ফোন কৰিলোঁ বিশ্বজিতে ক'লে ঐ ভাই আমি ঠিকে ভাবিছিলোঁ এই অভিনাশে মোক ফোন কৰিছিলে বোলে তোমাক নাপালে কাৰণে মোক ফোন কৰিছে কিবা এটা আছিল ভালকৈ ওলাই আহিলোঁ ভাই আমি বোলে সেনেকৈ কৈছে মই কৈছোঁ কি হ'ল অলপ শান্তিকৈ কোৱা কি হ'ল কিবা হ'ল নেকি অভিনাশৰ সি কৈছে নাই তাৰ একো নাই সি ওলাই আহিলে মই তোমাক এতিয়া মই ট্ৰেভেল কৰিছোঁ সিও গৈ আছে ন ট্ৰেইনত সিটো 11টাতে ওলালে সি গৈ আছে ট্ৰেইনত ঠিক আছে 5টা মানত
5টা নে ৰ'বা ৰ সি গৈ পালেগৈ নেকি মষ্ট প্ৰবলি য়েছ সি পালেগৈ চাগে হা সি কৈছে মই তাতে নামিছোঁ মাত্ৰ লগৰ এটা তালৈ আহিছোঁ মই তোমাক ঘৰ গৈ কৈ আছোঁ ভালকৈ তাক এবাৰ ফোন কৰি লোৱা বোলে তাৰপিছত মই তাক ফোন কৰিছোঁ সি উঠোৱা নাই দেন মই তাক সি ISBT সি তাৰ 4টাত আছিল ন সি ট্ৰেইনত বহিছে নেকি নে ট্ৰেইনত বহিছে নেকি আই থিংক 5টা 5:30 মানত মই তাক কল বেক কৰি ফোনটো উঠালে তাৰপিছত ষ্টৰিটো ক'লে সি শুনা কি হ'ল মই যে গ'লো ন 11টা বজাত সি গা ধুবলৈ সোমালে বাথৰুমত হা তাৰপিছত সি গা ধুবলৈ সোমালে এতিয়া মই যে নাহোঁ সেইটো মইহে জানো তাকতো মই ঠিক আছে আহিম বুলি কৈ থৈ দিছোঁ যদি পাৰোঁ আহিম বুলি কৈ থৈ দিছোঁ সি বঢ়িয়াকৈ 2টা মানত গা ধুবলৈ সোমালে মোবাইল চবাইল টিভি 2 ঘণ্টামান খোজকাঢ়া আৱাজ পাই আছে বাহিৰত ঠিক আছে খোজকাঢ়া আৱাজ পাই আছে সি বাথৰুমৰ ভিতৰৰ পৰাই চিঞৰিছে ঐ সুদীপ্ত আহিলা তুমি মানে ইট ৱাজ লাইক কি মই আহিলোৱে মানে ইপিনে মই শুই আছোঁ ঘৰত ঠিক আছে সি মোক ঐ সুদীপ্ত আহিলা মাত বোল নাই একো মই নাই অফক'ৰ্চ তাতে ক'বা মই মাত দিম মাত বোল নাই চাইলেণ্ট সি আকৌ মাতিলে ঐ আহিলানে তুমি তাৰ তেতিয়া অলপমান ভয় লাগে ছেকেণ্ড টাইম মাতোতে যেতিয়া নুশুনিলে ন কাকো সি খোজকাঢ়া মানে কেনেকুৱা জানা এই চেণ্ডেলৰ আৱাজ থাকে যে জাষ্ট নৰ্মেল চেণ্ডেলৰ আৱাজ মানে চেণ্ডেল দি খোজকাঢ়িলে পকাত টাইলছত তেনেকুৱা খোজকাঢ়া আৱাজ হা সি মোক কৈছে কি মইতো তুমি আহিছা বুলি ভাবিছিলোঁ ফোনত কৈ আছোঁ আৰু মোক ইউটি ষ্টৰিটো মানে সি ট্ৰেভেল কৰি আছে তাৰপিছত সি কৈছে সুদীপ্তা তুমি ভালটো কৰিছা ন সি কি কৰিলে সি টাৱেলখন লৈ পটককৈ বাহিৰলৈ ওলাই আহিলে তাৰতো মাথা বেয়া হৈ গৈছে দৰ্জা ভিতৰৰ পৰা লক ভিতৰলৈ আহিব মই নোৱাৰোঁ মই দৰ্জা টক টক কৰিব লাগিব সি মোৰ ছাইডৰ ৰুমটোত খোজকাঢ়া আৱাজ শুনি গৈছে মানে তাৰতো হ'লেও আমি যিহেতু এইবিলাক বস্তু আমি ট্ৰাষ্ট নকৰোঁ যে এইবিলাক বস্তু আমি বিলিভ নকৰোঁ সি সেইটোও বাদ দিলে সি ভাবিলে মই ভুলতে শুনিছোঁ চাগে ছাইডত চাগে কোনোবাই খোজকাঢ়িছে ষ্টেপৰ পৰা নামিছে মই শুনিছোঁ আকৌ বাথৰুমৰ ভিতৰলৈ গ'ল গা ধোৱা কণ্টিনিউ কৰিলে দেন কি হ'ল ন ছেকেণ্ড বাথৰুমটো আছিলে সি এটা বাথৰুমত গা ধুই আছে ছেকেণ্ড বাথৰুমত ধামকৈ আৱাজ হৈছে মানে দৰ্জাখন যোনবাই বহুত জোৰছে শ্বাৰ্টিন কৰিছে হা বহুত জোৰছে শ্বাৰ্টিন কৰিছে ঠিক আছে তো তেতিয়াতো তাৰ ফাটিলে আৰু সি মানে চোৱা চবৰে এটা ছফ্ট কৰ্ণাৰ থাকেতো ভাই ভয় নাখাওঁ এটা লিমিটত চবেই ভয় খাব ভাই এইবিলাক হৈ গ'লে তেতিয়া তাৰ ভয় লাগিছে ঠিক আছে সি অকলে আছে ন ঘৰটোত গম পাইছে নাই আৰু তাৰ আগদিনা এইবিলাক ঘটনা চব হৈ গৈছে এই লক আনলক হৈ যোৱা নিজে নিজে দৰ্জা সেইবিলাক চব হৈ গৈছে ঘৰটোত সি অকলে আছে Bro, can you change the topic? I'm currently staying alone in a homestay near Namecare Hospital and this is getting too real. Hey, bro, বেছি ইমান চোৱা মই তোমাক তাৰ চলিউশ্যন এটাও দিম কেনেকৈ হাউ টু ৰিয়েক্ট টু দিছ থিংছ মই কৈ লওঁ দেই চ' দৰ্জাটো ধামকৈ মাৰি দিলে ন চ' ইট ৱাজ লাইক কি হ'ল জানা কি হ'ল যে যোনটো লগৰ আছিল ন সি এবাৰ গম পাইছে কিবা না কিবা আছে এতিয়া সি পলাই মানে ইয়াৰ পৰা সি কিবা কৰি যাব লাগে সি 2টাতে ওলাই গৈছে ভাবা 2টা নে 3টা বজাত 5টাত নে 4টা 4:30 মানত ট্ৰেইন আছে সি 2টাতে ওলাই গৈছে ইমান জল্দি ওলাবই নালাগে সি কি কৰিলে ন ওলালে চালে তাৰ যোনটো ৱাল আছিল ন মানে যোনখন ছেপাৰেট কৰি থকা ৱাল 2টা আছিল ন মানে এইটো এটা ৰুম ৰাইট এইটো এটা ৰুম এই ৱালখনত মানে আলে পালে আক মাৰা আছে মানে কিবা মানে ধৰি লোৱা পেঞ্চিল দি আক মাৰা আছে কিবা কিবি আক মাৰা আছে হা মোৰ দিছ ইজ ৰিয়েল সেইকাৰণে মোৰ ভয় লাগিছে মই বনাই কোৱা নাই মানে ত' তাৰ কিমান ভয় লাগিছে ভাবা সেইটোত সি ওলাইছে আগবাগ দেখিছে আগবাগ দেখাৰ পিছত কি হ'ল ন ইট ৱাজ লাইক কি তাৰ ভয় লাগিছে এতিয়া সি মানে সি তিনিচুকীয়াৰ পৰা আহিছেতো সি নতুন এটা মানে বেগ এটা লাগিছিল তাক তুমি গাখন শুনি লোৱা মেইন মই তোমাৰ এটা চলিউশ্যনো ক'ম তাৰ ডেট দ্য চলিউশ্যন ইজ দ্য মেইন পাৰ্ট তাৰ কি হ'ল ন তাৰ মানে পূৰা ভয় লাগিছে ন এতিয়া এটা চুটকেছ আনিছিল হা সি ঠিক আছে নতুনকৈ নতুনকৈ এৰিষ্টকেটৰ চুটকেছ এটা কিনি আনিছে 3,000 rupees ঠিক আছে হোৱাট আৰ দি অডছ মই চুটকেছটো কিনি আনিছোঁ কাপোৰ ভৰাইছোঁ চুটকেছটো খুলিছোঁ থৈ দিছোঁ তেনেকৈ 15 দিন যেতিয়া মই চুটকেছটো সি আকৌ গৈছে ন কাপোৰ ভৰাবলৈ হনুমান চালিচা ৰ'বা চুটকেছটো চেইন তাৰ হা সি কোৱা মতে নতুন এৰিষ্টকেটৰ চেইন বহুত ভাল হয় ঠিক আছে যোনে এৰিষ্টকেটৰ ইউজ কৰিছা পটককৈ বেয়া নহয় স্পেচিয়েলি 10 দিন আগত বেয়া হোৱা চুটকেছ এটা বেয়া নহয় তেনেকৈ তাকো এবাৰ খুলিছা তুমি চেইনটো
এনেকুৱা নহয় বোলে খোলা নামা কৰি চ' চেইনটো ছিঙি গ'ল হা ঠিক আছে তাৰটো মাথা বেয়া হৈ গৈছে সি কি কৰিলে জল্দি কাপোৰ চাপোৰ ভৰালে সি বিশ্বজিতক ফোন কৰিলে বিশ্বজিতক ফোন কৰি সি কি ক'লে ভাই ইয়াতে কিবা আছে ভাই মই কি কৰোঁ কোৱা এতিয়া বিশ্বজিতে মানে সি অলপমান তাৰো এইবিলাক এক্সপিৰিয়েঞ্চ আছে তাকো এদিন মাতিম মই ষ্ট্ৰীমত তোমালোকে টেনশ্যন ল'বা এইবিলাক কিছুমান ষ্টৰি শ্বেয়াৰ কৰিবলৈ ত' কি হ'ল যে সেইবিলাক হোৱাৰ পিছত পিছতে ক'লে ভাই চোৱা তুমি লগালগ ওলোৱা আৰু পিছপিনে ঘূৰি নাচাবা নৰ্মেলি আমাৰ কি হয় যেতিয়া তুমি এনেকুৱা স্পিৰিট এনকাউণ্টাৰ কৰা তুমি পিছপিনে ঘূৰি কেতিয়াও চাব নালাগে তুমি আগপিনে গ'লা পিছপিনে ঘূৰি লাগি আহে বুলি কয় আৰু হা এইটো বস্তু বাট কি হ'ল যে সি ফাটা বেগটোতে সি কাপোৰ চাপোৰ ভৰালে গোটেই পিন্ধি মেলি বাল্টিং এটা আছিলে সেইটো এৰি থৈ আহিলে মোৰে বাল্টিং আছিলে সেইটো মই তাক লৈ আনিব কৈছিলোঁ পিছত সি এৰি থৈ গুচি আহিলে চেইন টেইন ভৰাই জল্দি হেৰি চেৰি কৰি মেলি তোমাৰ ওলাই গুচি আহিলে ঘৰটোৰ পৰা তলাও মাৰা নাই সি এই অ'নাৰক ক'লে আণ্টি চাবি লওক মই যাওঁ অ'নাৰজনীয়ে সুধিছিল নেকি ভাই তুমি ইমান জল্দি যোৱা যে তোমাৰ ট্ৰেইন পাছ কৈছে নাই আণ্টি মই যাওঁ দিয়ক অ'নাৰজন ফাৰ্ষ্ট ফ্ল'ৰত থাকে আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত যে ইট ৱাজ লাইক সি গুচি গ'ল হা এতিয়া মই মোৰ দেউতাক সুধিলোঁ দেউতা এইটোতো হ'ব নালাগে এনেকুৱা কিয় হৈছে ষ্টৰিটো এইটো কিয় হৈছে দেউতাই মোৰ এটা বহুত চিম্পল আনচাৰ দিলে কি জানা তেওঁলোকৰ আগতে কোন আছিলে সেইটো বহুত মেটাৰ কৰে